ব'লক আপোনালোকক শংকৰ সংঘৰ অধিৱেশনলৈ লৈ গৈছোঁ। এয়া মূল প্ৰৱেশদ্বাৰ দেখা পাইছে। লৈ আনক, ইয়াত থ'ব লাগিছে নি? এয়া মূল পথটো ব্লক ইটা বহাই দিছে, দেখা পাইছে। বিৰাট ডাঙৰ এলেকা দেই। আৰু এইটো নামঘৰ, এয়া মূল নামঘৰত নাম প্ৰসংগ হৈ আছে। এয়া দেখাইছোঁ আপোনালোকক। এয়া ভিতৰলৈ সোমাই নগ'লোঁ, আপোনালোকক বাহিৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া নামঘৰত নাম প্ৰসংগ চলি আছে, বাহিৰতো যথেষ্ট ভিৰ হৈ আছে। মূল নামঘৰত ভিৰটো কম, কিন্তু বাহিৰত অজস্ৰ মানুহ। গোটেই অসমৰ পৰা মানুহ আহিছে ইয়ালৈ। দেখা পাইছে আপোনালোকে। আজি প্ৰথম দিনো নহয়, কাইলৈৰ পৰাহে আৰম্ভ, কিন্তু আজিয়ে যথেষ্ট ভিৰ হৈছে। দোকান পোহাৰ মেলা চব লাগিছে। দোকান দিবলৈ মানুহবোৰে বয় বস্তু আনি আছে। ইয়াত এইটো কি মণ্ডপ নাজানো বাৰু, লিখা নেদেখিলোঁ এইটোত। এয়া পানীত দেখিছেনে, নাও। লাইটটো বাৰু গ'ল, সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ। নাও আছে পানীত, মাছ, তাৰপিছতে এয়া বগলী দেখা পাইছে আপোনালোকে। কাঠৰে বনাই থোৱা, ধুনীয়া লাগিছে দেখি। তাত নাম চলি আছে। চাহ বাগান, পাতোলা ঘৰ। এইখিনিতে আপোনালোকক ইয়াৰ সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছিলোঁ। কি এটা সুন্দৰ পৰিৱেশ, নামৰ মাজে মাজে নাম প্ৰসংগ চলি আছে, হাত চাপৰি। এইখিনিতে মই আপোনালোকক সমগ্ৰ ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। ভকত বৈষ্ণৱৰ ল'ৰাসকলে নাম হাত চাপৰি বজাই বজাই নাম গাইছে, মানে আদৰি আছে। এখন পুৰণি এখন পুৰণ কলীয়া বৰা আৰু বৰা লিখিছে পুৰণি। সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এয়া উখল মাখল হৈ আছে। কালিৰ পৰা চাগে অজস্ৰ ভিৰ হ'ব। আজি এই অৱস্থা, অজস্ৰ মানুহ। এয়া মেলাও বহিলে। কৰঙা, কমাৰকুটি, দা কটাৰী, এয়া কাপোৰৰ দোকান, লাইন লাইন দোকান। সকলোখিনি খোলা নাই অৱশ্যে, কাইলৈৰ পৰা আৰম্ভ। এয়া টালি টোপোলা লৈ বহি আছে মানুহবোৰ। দোকান পোহাৰ কাইলৈৰ পৰা চাগে অজস্ৰ হ'ব। বহুতে দোকান পোৱাও নাই। আজি ছমাহৰ আগতে বুকিং কৰা দোকানেই পোৱা নাই আজিলৈকে বোলে। সেয়া এখন মঞ্চ কিহৰ ক'ব নোৱাৰোঁ বাৰু। এয়া গাড়ীয়ে মাল আনি আছে, বয় বস্তু দোকান দিবলৈ। এয়া হ'ল মূল মণ্ডপ, দেখা পাইছে। এয়া মূল মণ্ডপ, তাতে বোলো ভিডিঅ'টো কৰি লওঁ। মূল মণ্ডপ দেখিবলৈ বৰ ধুনীয়া লাগিছে কিন্তু দেই, মণ্ডপ বৰ ধুনীয়াকৈ সজাইছে। আইসকল, ভকত বৈষ্ণৱ বাসকল, এয়া ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, মণ্ডপ দেখিবলৈ ভাল লাগিছে। ধুনীয়াকৈ টাবৰ ফুল চুল দি ধুনীয়াকৈ সজাই তুলিছে।
এয়া শৰাই পৰিয়ে আছে, সজা মানে ঠিক কৰাই নাই সম্ভৱ। এইখন এখন তোৰণ। অসমৰ বিভিন্ন ঠাইৰ পৰা এয়া আহি আছে ভকত বৈষ্ণৱ। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলৰ বাবে ইয়াত থকা খোৱাৰ সম্পূৰ্ণ সুন্দৰ ব্যৱস্থা আছে। বৃহৎ ভোজনালয়ো আছে ইয়াতে, বহু লোকে একেলগে খাব পৰা। এয়া পতাকা উত্তোলন কৰা ঠাই। ইয়াত পতাকা উত্তোলন কৰিব। দেখিছে, এইফালে আছে নাটঘৰ। এয়া কি ধুনীয়া মঞ্চ বনাই থৈছে, গোটেই লাইটে পোহৰ কৰি ৰাখিছে। আপোনালোকক মই এই ভিডিঅ'টোত অধিৱেশনৰ যিখিনি পাৰোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মূল তোৰণখন দেখা পাইছে। এয়া দোকান পোহাৰ অজস্ৰ। এইখনেই মূল তোৰণ। ইফালে সোমাব লাগিব। এতিয়া আমি আহিবলৈ ওলালোঁ আৰু ঘৰলৈ।